তো হেল্ল' গাইজ পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আৰ্টিজিয়ান ভিডিঅ'গ্ৰাফীলৈ আপোনালোকক স্বাগতম জনালোঁ। তো এতিয়া সমগ্ৰ অসমবাসী মানে এতিয়া পানীৰ তলত ডুব গৈ আছে। এতিয়া মই আমাৰ ৰাস্তাৰ ওপৰত খোজকাঢ়ি গৈ আছোঁ। ৰাস্তা কোনখিনি পথাৰ কোনখিনি একো ধৰিবই নোৱাৰি। তো একদম প্ৰথম দিনাৰ পৰাই মই ভিডিঅ' কৰিছোঁ, গোটেইখিনি লগে এটা ভিডিঅ' বনাইছোঁ। তো চাব ফাৰ্ষ্ট দিনা কেনেকুৱা পৰিৱেশ আছিল আৰু এতিয়া বৰ্তমান কেনেকুৱা পৰিৱেশ হৈ আছে আমাৰ গাঁৱত। আৰু ভেল চেল বনাইছোঁ, পূৰা চলাইছোঁ, মানে পূৰা একেদিন মানে ভেলৰ ওপৰতে উঠি আছোঁ আৰু মানে এতিয়া ৰাস্তা ঘাটত পূৰা পানী, অহা যোৱা কৰা বহুত অসুবিধা হৈছে। মানে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ যাব লাগে চকৰলৈ। তো চব মানুহে মানে এতিয়া নিজে নিজে এখন ভেল বনাই লৈছে। ময়ো যোৱাকালি এখন বনালোঁ। তো ভেল বনোৱা আৰু চলোৱাৰ যিটো ভিডিঅ' সেইটো মই এক্সট্ৰাকৈ দি দিম আপলোড, আপোনালোকে চাব পাৰিব। আগতে এইটো ভিডিঅ' দি দিলোঁ। তো দেৰি নকৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ আহক। এইটো আমাৰ ৰাস্তাৰ ওপৰেৰে পূৰা পানী বৈ যাই আছে এতিয়া। এয়া আমাৰ ৰাস্তাৰ অৱস্থা, আৰু ইফালে এইটো গোটেই ৰাস্তাত পানী পৰি যাই আছে। ৰান হৈ গৈছে একদম পূৰা। আমাৰ ভেল চলাইছোঁ আজি, মাথাউৰি ভাঙো অৱস্থা, আৰু ভাঙি যাব পাৰে কোনোবা মুহূৰ্তত। এতিয়া যাই থাকোঁতে ভাঙি যাব পাৰে, হিচাপ নাই। তাৰমানে নদীৰ মাথাউৰিৰ ওপৰত দি পানী আহোঁ হৈ আছে আৰু মানে ভাঙা নাই আৰু ডুবে যাব তাৰমানে পূৰা। এইটো আমাৰ এতিয়া অৱস্থা এইটো ৰাস্তাৰ। নহ'লে আজি দেই ৰিমিছিলে মাছ মাৰোঁ এতিয়া। আইডা এ মজা। একে টানাত ঘূৰি লৈ গৈছে, টানিয়ে লৈ গৈছে তাৰমানে। এইফালে গোটেই মাছ, আমাৰ দলতো আমাৰ মাছটো এই তেতিয়া পইছিলে জাল পাতছি, ইফালৰ পৰা পাতি যায় আৰু ইফালৰ পৰা আৰে। এখন নিৰঞ্জী পৰা আহিলে দেখোন গোটেই ডুবছি আন পাইছোঁ। নাই মাল নাই, বৰষুণ দি আছে না যে আছে একদম। এই আমাৰ ৰাস্তা আৰু এইটো অৱস্থা। চৰকাৰে 7বাৰমান বনালে ঐ ভাই ৰাস্তা, তথাপিতো এই অৱস্থা তাৰমানে। ৰাইনটো ভালে মিলছি আকৌ। বানপানী আহিছে, ক'ত ঘূৰি ফুৰি আছা? জল্দি যা ঘৰত, জল্দি যা ঘৰত। এয়া আমাৰ ৰাস্তাৰ অৱস্থা। পূৰা বাইকতে যাই আছোঁ। এইয়া আমাৰ পথাৰ আৰু পূৰা সাগৰ আন হৈ গৈছে একদম। এই ৰাস্তা ঘূৰি আছে পূৰা। এইফালে এইবিলাক চব মাছ মাৰি আছে আৰু তামাম মাছ মাছে মানুহবিলাক। এই পিছফালে মোৰ পিছফালে মাছ মাৰি আছে পুলত। ইফালে এইয়া ৰাস্তাৰ অৱস্থা, ইফালে গোটেই পানী ভাই। কিমান হৈছে আপোনালোকে গমে পাব। এই মই মানুহটো জুম কৰি দিছোঁ, এই পথাৰৰ মাজত আছে চাওক, জাল পাতি আছে। এই চাওক গোটেই তল গৈছি, এই পানী আমাৰ ইয়াতে। কেনেকৈ বাইক চলাব এতিয়া মই ধৰিবই পৰা নাই। মোৰ পেণ্ট 4টামান ভিজিলে এতিয়ালৈকে ক'ৰ পাৰিলে। এই বেঙেৰীয়ে পূৰা জাল চাই আছে, কিমান পানী। এই ভেল ৰাইড। তো এতিয়া নেক্সট দিনা, তাৰ পিছৰ দিনা, আজিতো বহুত মানে পানী বেছি হৈ গ'ল ৰাস্তাৰ ওপৰেৰে পূৰা। মানে যোৱাকালিতকৈ মানে আজি বেছি পানী হৈছে। তো আজি এতিয়া আমি মানে চিলিণ্ডাৰটো শেষ হৈ গ'ল। তো ভেল এখন লৈ কিনে ভেলত উঠাই দি চিলিণ্ডাৰটো আনিব গৈ আছোঁ ঘিলাগুৰি চকলৈ। তো যোৱাৰ পথত মানে আকৌ এই লগৰ এজনে মানে জাল চোৱা হ'ল মানে ভেলখনেৰে। তো জাল চাবৰ কাৰণে এতিয়া গৈ আছোঁ। যদিও নাই আজৰি তথাপিও এদিন দেখা পাবি মোৰ নিবন্ধ। তো ইয়াতে লাঙি জাল পাতিছিলে, কাৱৈ লাঙি। তো তাকে চাবৰ কাৰণে গৈ আছোঁ এতিয়া ভেলত। পূৰা এনজয়, আৰু বৰষুণো দি আছে পূৰা। এতিয়া এই জাল বিচাৰি ঘূৰি ফুৰি আছোঁ। মানে যোৱা ৰাতি বহুত পানী হ'ল না, নুপুতিলে হ'ল আৰু এতিয়া বিচাৰি আছোঁ, জালখন পোৱা নাই, পাম চাগে আৰু।
হেৰাল দিছে সৰুডাল মই চাই দিছোঁ আগতো নিয়া নাই এই জাল 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 লৈ গেল বেয়া মনত আছে আকৌ আজি সেইকাৰণে বনাই ললো অলপ তো ইহঁতৰ জালখিনি চাই কিনে মানে আমি এতিয়া চিলিণ্ডাৰটো লৈ আহোঁ দূৰো আছে মানে বহুত ফেল লৈ গ'লে অলপ টাইমো লাগে না আৰু মানুহবিলাকৰ হাৰাশাস্তি কেনেকুৱা হাৰাশাস্তিত কামবিলাক কৰি আছে চাবচোন ভিডিঅ'টোত মই দেখুৱাবলৈ ট্ৰায়ে কৰিছোঁ বাৰু কেনেকুৱা এটা মানে হালতত কামবিলাক কৰি আছে এতিয়া ইমান ইয়াত এইখিনি ঠাইত মানে এতিয়া আমি তল যাম মানে গোটেই একগল পানী হৈ যায় ইয়াতে পথাৰৰ মাজত পুৰা তলত লাগছে এই মানুহজনক দেখিছে না একগল পানী নামি কিনে বাঁহ কাটি আছে উপায়ো নাই এতিয়া ঘৰৰ কাম নকৰিলেও নহয় এই আমি এতিয়া আমাৰ ৰাস্তা পালো এই ৰাস্তা পুৰা ডুবি গৈছি মাছ এই আমাৰ বেকগ্ৰাউণ্ডত যে দেখিছে ঘৰটো আছে তাতে সেইটো বহুত ডাঙৰ পুখুৰী বহুত ডাঙৰ ডাঙৰ মাছ আছিল চব উটি গ'ল মানে এই পানীত বেয়াও লাগিছে এতিয়া উপায়ো নাই ইয়াৰ গান শুনিছে নে নাই বেলেগ গান গাই গাই আহি আছে আৰু ক'ত কাটি আছে বে কালি পিনে গৈছো না এতিয়া আমি এই ৰাস্তাৰ ওপৰেৰে মানে ভেলখন উঠাম ইয়াতে যিহেতু পুৰা পানী সোঁত বৈয়ে আছে তো তাৰে ওপৰেৰে ভেলখন পাৰ কৰি কিনে আমি আমাৰ এইফালে দল হৈ কিনে পুখুৰীৰ মাজেৰে গুচি যাম আমাৰ খিলাগুৰিৰ চকলৈ বানপানী বোলে চাব যাওঁ লৈ যাই থাকো দে তই মাৰি থাক তো তাত জাল চোৱা হ'ল তাক ৰাস্তাত নমাই দি কিনে আমি এইফালে দলৰ মাজেৰে এতিয়া গুচি আহিলোঁ এইফালে পুৰা ইয়াত ড্ৰাইভাৰ দেখিছে মানে পুৰা কাটি আছে পিছফালে এটা লাগি আছে মই পুৰা ভিডিঅ' কৰি বহি আহি আছোঁ আৰু এইফালে যাই থাক হাছানাথৰ পুখুৰী চাইডেদি অঁ তই কাটছোঁ এইফালে মাছ ধৰি মাছ মৰা মানুহ তো এতিয়া আমি আহি কিনে এই মাজৰ চুবাটো পালোঁ আহি ইয়াতে ভেল ৰখামেই আগত ৰখাই কিনে আমি চকলৈ গুচি যাম তাৰ পৰা লৈ আহিম মানে এই ইয়াতে ওচৰতে চিলিণ্ডাৰ পায় তো এই মাছ মৰা মানুহ চাওকচোন কিমান একদম ফুল হৈ আছে ৰাস্তাৰ ওপৰত ইয়াতেও পানী বাগৰি আছে মানে তো এই মাছ মৰা মানুহ একদম পুৰা ঘৰত লাগি যাম ফৈজলৰ ঘৰত বোলে এক বুক পানী এইখিনিতে ঘূৰি আছে আৰু তেলটো দেখা দে চলা লাগে কিন্তু বহুত কষ্ট হয় মানে এতিয়া চলালে এই উঠিলেহে গম পায় এনেইতো চলা লাগে পুৰা মোৰতো বহুত লগা হৈ গৈছে কিন্তু চলাই আছো কণ্টিনিউ মাছ মৰা মানুহ চা এই আমাৰ ভিনি মান পাইছোঁ দেখোন এইটো ভিনি নে কণ এইটো এইটো ইফাল পাই ছেকেণ্ডটো হয় কিহে পাইছি তো চিলিণ্ডাৰ নাপালোঁ মানে আজি তো এতিয়া ইছমাইলহঁতক লগ পালোঁ সিহঁত পানী চাব আহিছিল ইয়াতে সিহঁতে বোলে এবাৰ ভেলত উঠে এতিয়া ইয়াতে ৰাস্তাৰ মাজতে ৰাস্তাৰ ওপৰতে মানে ভেল চলাই আছোঁ পুৰা সিহঁতক একবাৰ উঠাই লৈছোঁ ভেলত উঠাই লৈ কিনে পুৰা গৈ আছোঁ আৰু এতিয়া ৰাস্তাৰ ওপৰে মাছ মৰা মানুহ চাওকচোন ভৰ্তি হৈ আছে পুৰা একদম খেৱালি চেৱালি লৈ
আমাৰ বাইদেউহঁতে পূৰা মাছ পাইছে বাৰু ডাঙৰ ডাঙৰ পূৰা এইয়া পুখুৰীৰ মাছবিলাক ওলাইছে না চব পাইছে এইবিলাক জালত কাকাই আলিকে চেলফি উঠে বুজি যায় এই মানুহ চাইছোন ভিজি পুৰি একদম অৱস্থা নহয় আছে তথাপিতো মাছ খাব আৰু মানে মাছ লাগে যেনকে নহওক ভিজুকে দৰকাৰ ই ৰিক্সা গগৈ কি যে বা ৰখি আছে এই কেতিয়াবা আমি আহিছিলো তাৰমানে এইয়া বিচাৰি আহিছিল লাষ্টত উলিয়াই দিব ভাল হলে নাই এইটো মালিক আহি আছে ইয়াক কাকা কওঁ পইচা ফেলৰো মালিক আছে তাৰমানে এই ইয়াতে বনাইছিল ময়ো আছোঁ বাৰু বনাওঁতে হ'লেও মানে আৰু এই মই ৰাতিপুৱাই লৈ আহিছোঁ ইয়াতে মানে ক'ৰবাত যাব জাল চাব যাব আৰু এই ছাগলীৰ পাত কাটিব যাব বিচাৰি ফুৰি আছে মোক পূৰা বিচাৰি পোৱা নাই খঙে উঠিছে এতিয়া আমি গৈ আছোঁ মানে এতিয়া এতিয়া এনেকৈ চিধা নুমাই দিলেই হ'ল অঁ তাৰপিছত ইহঁতক ফেলখন গতাই দি কিনে আমি এতিয়া খোজকাঢ়ি যাম ইয়াৰ পৰা ৰাস্তাৰ পৰা বহুত পানী বাৰু আঁঠুৰ ওপৰত পানী আছে তথাপিতো আমি যাবই লাগিব ইয়াতে আকৌ জাল চাব যাব যিহেতু ইহঁতক ফেলখন দি কিনে এতিয়া আমি পূৰা খোজকাঢ়ি যাই আছোঁ কিমান পানী আছে চাওক পূৰা ফুল পানী একদম পানী আছে এই আঁঠুৰ ওপৰত আছে দাপনা পাইছে এই পূৰা একদম পানী ৰাস্তা নে পথাৰ একো চিনিয়ে নাপায় আৰু ইয়াতে পূৰা ফেল লৈ লৈ পূৰা জাল চাই পৰি আছে এতিয়া ৰাস্তাই পূৰা জাল পাতি থৈ দিছে আমি চাই কিনে গৈ আছোঁ আৰু পূৰা মাছ চাছ লগা নাই এতিয়া বাৰু লাগি আছে এনেই পূৰা আকৌ এৰাইও আছে মানে ইয়াতে এই জালৰ মালিক আগৰ পৰা আহি আছে সি পূৰা আটা মাৰি আছে জাল চলা দেখি ৰাস্তাৰ মাজত এই পানী পুৰা আমি আমাৰ ৰাস্তাৰ মাজতে আহি আছো এইয়া হাতীবিলাক চাওঁ এইয়া বল্লি মাছ ধৰা লাঙি আনছি এইবাৰ ডাঙৰ ডাঙৰ মাছ ধৰিব মানে এই পুখুৰী ডুবছি না পুৰা তাতে মাছ ধৰিব আৰু মুচি দেখছি আমাৰ গাঁও এতিয়া পুৰা পানীৰ তলত মানে এই দেখিছে না ভিউটো এইয়া এই হেঙাৰ খৰা পাইছে মানে পুৰা ৰাস্তাৰ ওপৰত থকা হেঙাৰ এয়া পুৰা আমাৰ গললৈ হ'ব এতিয়া পানী ইয়াতে হেঙাৰে ডুবছে যেতিয়া আমাতকৈ ওখ ওখ হেঙাৰ আছিল এইবিলাক এতিয়া এই মানুহৰ ঘৰত পানী দেখাই আছোঁ এই আমাৰ এই ঘৰ পামে আৰু এই কিমানলৈ পানী উঠিছে চাওক পুৰা ৰাস্তাৰ এইফালে এইবিলাক মানুহৰ ঘৰতো পানী উঠিছে পুৰা ব্ৰইলাৰ ফাৰ্ম ডুবি আছে মানে পুৰা আৰু অকণমান বৰষুণ দিলে হয়তো ডুব যাব গোটেই এতিয়া ইয়াতে এই ৰাস্তাই পুখুৰীয়ে পুৰা সমান হৈ আছে এতিয়া তো এইটো ভিডিঅ' এইখিনিতে আজি এৰিছোঁ আৰু দুটা ভিডিঅ' আহি আছে বানপানীৰ লগত সংগতি ৰাখি তো ভিডিঅ' দুটা এই দুদিনৰ ভিতৰতে মই আপলোড কৰি দিম মোৰ চেনেলতে চাবলৈ পাব আৰু ভিডিঅ'টো চাই কেনে পালে আৰু আপোনালোকৰ তাতে অৱস্থা কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ